নমস্কাৰ অনিমাৰ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ সুইট ব্ৰেড টোষ্টৰ এটা ৰেচিপি। তেনেহ'লে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ বাবে মই এয়া লৈ লৈছোঁ ব্ৰেড লৈ লৈছোঁ 4টা আৰু এয়া বাটাৰ লৈ লৈছোঁ। এতিয়া মই বাটাৰ 1 চামুচ কৰি ব্ৰেডৰ ওপৰতে লৈ ল'ম। এয়া বাটাৰখিনি মই লৈ লৈছোঁ। ইয়াৰ ওপৰতে মই চেনি দি দিম। এয়া অলপ অলপকৈ চেনি দি দিছোঁ বাটাৰৰ ওপৰতে। এতিয়া মই চামুচখনেৰে বাটাৰ আৰু চেনিখিনি মিক্স কৰি ভালদৰে ব্ৰেডৰ ওপৰত লগাই ল'ম। এনেদৰে মই আৰু অলপমান বাটাৰ লৈ লগাই দিছোঁ। এয়া মই বেছি পৰিমাণে বাটাৰ লৈ এটা ছাইডত এনেদৰে লগাই দিছোঁ। এনেদৰে মই এইটো ব্ৰেডতো লগাই লৈছোঁ বাটাৰ আৰু চেনি। এয়া খুব ভাল ধৰণে লগাই লৈছোঁ। এয়া মোৰ চেনি আৰু বাটাৰ লগাই লোৱা হৈ গ'ল। মই এতিয়া ইণ্ডাকশ্যনটো জ্বলাই এটা পেন বহাই দিছোঁ। আপোনালোকে গেছতো বনাব পাৰে। মই এয়া বাটাৰ আৰু চেনি লগোৱা ছাইডটো তলফালে দি মই পেনটোতে দি দিছোঁ। এয়া বাটাৰখিনি গলিব ধৰিছে। এতিয়া মই এনেদৰে লৰাই থাকিম ব্ৰেডটো। এইদৰে কিছু সময় লৰাই থাকিম। এটা ছাইড হৈ যোৱাৰ পিছত মই লুটিয়াই দিছোঁ। এয়া দেখিব পাইছে এটা ছাইড হৈ গৈছে। এয়া ব্ৰেডটো হৈ আহিছে। দুইটা ছাইডে খুব ধুনীয়াকৈ হৈ গৈছে। মই এতিয়া ব্ৰেডটো নমাই ল'ম। মই এতিয়া আনটো ব্ৰেড এনেদৰে দি দিছোঁ। এয়া এনেদৰে বাটাৰখিনি গলিব ধৰিছে। এনেদৰে লৰাই থাকি তাৰপিছত দুইটা ছাইডে ভালদৰে লুটিয়াই ভাজি লৈ মই ব্ৰেডটো নমাই ল'ম। এয়া এইটো ব্ৰেডো দুইটা ছাইড ভালদৰে হৈ গৈছে। মই এতিয়া নমাই লৈছোঁ। এনেদৰে মই বাকীকেইটা ব্ৰেডো ভাজি ল'ম। এয়া মোৰ ব্ৰেডকেইটা ভাজি লোৱা হৈ গ'ল। আপোনালোকে এনেদৰে ঘৰত ট্ৰাই কৰিব আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।